বন্ধুসকল ভাবিছিলোঁ আপোনালোকৰ মুখৰ আগত কৈছিলোঁ একচুৱেলি কি বুলি কয় নাজিৰাবাসী শিৱসাগৰবাসী যেতিয়ালৈকে ঘৰৰ ভিতৰত সোমাই ভাত নাখায় তেতিয়ালৈকে মই ভাত খোৱা ভিডিঅ' নিদিওঁ বুলি। কিন্তু আমাৰ এই খোৱা ভিডিঅ' দিয়া এচাম মানুহ বৰ নিৰ্লজ্জ বুলিয়ে ক'ব লাগিব। একচুৱেলি গুৰু খাই একো নামানে মই তাকে ভাবিছোঁ বহুত সেইফালৰ জেগাও মানুহো তেনেকেই ভিডিঅ' বনাইছে। মই চাইছোঁ ঘৰৰ ওপৰত কি কথা ডিটেইলছ লৈছোঁ, মই চাইছোঁ সেইফালৰ মানুহো বনাইছে, শিৱসাগৰ ডিব্ৰুগড়বাসীও বনাইছে খোৱা ভিডিঅ'। কিন্তু মইতো বনোৱা নাই, মইতো মনা কৰি দিছিলোঁ মই নবনাওঁ বুলি। মই বনোৱাও নাই আজিলৈকে, আজি 3 দিন হ'ল না বনোৱা। কিন্তু আজি ভাবিছোঁ বনাওঁৱে ভিডিঅ'টো, খোৱা ভিডিঅ'টো বনাওঁৱে। আপোনালোকে এইফালে চাব পাৰে মই কি বুলি কয় ডিম দম বনাই আছোঁ ভাত খাবলৈ। ভাবিছিলোঁ ভিডিঅ'টো নিদিম, কিন্তু দিবলগীয়াত পৰিব আৰু উপায় নাই। চবেই দি আছে যেতিয়া ময়ো দিওঁ, কাৰণ কেলৈ তেখেতলোককতো চবেই সহায় কৰিয়ে আছে নহয় জানো। ইমানেই সহায় পাইছে কি বুলি কয় বস্তু ৰাখিবলৈ জেগা নাই বোলে, ক'ত থ'ম বস্তু এনেকৈ বুলিও কৈছে। তেতিয়াহ'লে আমাৰনো কি টেনশ্যনটো, ভিডিঅ' বনাওঁ আকৌ দিওঁ আকৌ আপলোড। আৰু কমেণ্ট কৰা মানুহকেইজনক কৈছোঁ, আপোনালোকে অকল মোকে দেখিলে ন, ভিডিঅ' বনাই থকা ভাত খাই ভিডিঅ' বনাই থকা আমাৰ অসমৰ মানুহক আপোনালোকে ইমানেই ধুনীয়াকৈ ধুনীয়া হৈছে ইমানেই কমেণ্ট মই প্ৰতিটো ভিডিঅ'তে মই কমেণ্টবিলাক চাওঁগৈ। মোক কোৱা কথাখিনি সেইকেইজনক কৈছেনে নাই, মোক লিখা কমেণ্টখিনি সেইকেইজনক লিখিছেনে নাই মই চাওঁগৈ। চাই পাইছোঁ যে অকল মোকহে দিয়ে আৰু এটা লাহনক দিয়ে, বেলেগক নিদিয়ে। বেলেগক অকল মজা খাওক ধুনীয়া, মোৰো খাবলৈ মন গৈছে এনেকৈ কমেণ্ট দিয়ে। তেনেহ'লে মই আকৌ কেলৈনো আকৌ এই দুজন এজন মানুহৰ কমেণ্টত মই ভিডিঅ'টো বন্ধ কৰিম। মই ভিডিঅ' বন্ধ নকৰোঁ, মই ভিডিঅ' দিম, আপোনালোকে বেয়া নাপাব। তেখেতলোকক ৰাইজে সহায় কৰি আছে, মোৰ নিজৰ ফালৰ পৰাও মই সহায় কৰিছোঁ, মই নকৰাকৈও থকা নাই, সমৰ্থ অনুযায়ী মই কৰিছোঁ। সেইকাৰণে ভিডিঅ' বনাম। আৰু যেনেকৈ ইউটিউবাৰবিলাকেও যেতিয়া সাহাৰ্য দিব গৈছে, তেওঁলোকেতো ভিডিঅ' বনায়ে দিছে ন, তেওঁলোকে দিছে আকৌ ভিডিঅ'ৰ পৰা কিবা এটা পাব, কিবা এটা নহয় কিবা এটা পাব ন, অকণমান হ'লেও পাব, তাৰপৰাও অকণমান আগ্ৰহ হ'ব। কিন্তু মই যে একেবাৰে একো এটা পোৱাই নাই এতিয়ালৈকে। ভিডিঅ' বনাবলৈ ইমান কষ্ট কৰি আছোঁ, ইমানেই খৰচা কৰিছোঁ, কিন্তু মই এতিয়ালৈকে 1 টকাও ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম মই ক'ৰ পৰা পোৱা নাই টকা। সেইকাৰণে কৈছোঁ মই আজিৰ পৰা ভিডিঅ' বনাম আৰু বেলেগ মোৰ কেটেগৰী একো নাই, অকল মোৰ খোৱাহে কেটেগৰী, খোৱা ভিডিঅ'য়ে কেটেগৰী, বেলেগ একো নাই। মই বেলেগ ভিডিঅ' বনাবও নাজানো। সেইকাৰণে কৈছোঁ আজিৰ পৰা ভিডিঅ' বনাম, আপোনালোকে আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ। দিবা ধন্যবাদ।